হেল্ল' সকলো ভালে আছেনে বাৰু? এয়া হৈছে হিমা। আমি দুয়ো লগৰী আজি ওলাইছোঁ এফালে ফুৰিবলৈ, একদম হেলমেট লগাই লৈছোঁ। তাৰমানে যোৱা ৰাতি প্লেনিং কৰিলোঁ আৰু 5 মিনিটতে ডিচাইড কৰিলোঁ যে আমি কাইলৈ ক'ৰবালৈ যাম। আৰু আমি প্ৰায় ওলাই আহোঁতে 11:30 পাৰেই হৈ গ'ল। চাকি জ্বলাম বুলি আহিছিলোঁ, সোনকালে আহিব লাগিছিলে, কিন্তু দেৰি হৈ গ'ল। তথাপিও আমি আহিছোঁ দুইজনী একদম উখল মাখলকৈ চাকি তেল লৈ। আৰু ইয়াত আহি পাই গ'লোঁ। ইয়াত আজি মানুহ বহুত ভিৰ হ'ব, কাৰণ আজি যিহেতু 1 ফাগুন, তেতিয়া সকলো আহে আৰু চাকি জ্বলাবলৈ ইয়াতে। তো এয়া দেখিছে মানুহ। আমি ভাবিছোঁ আমি কোনফালে এতিয়া চাকি জ্বলাম, চবফালে মানুহ হৈ আছিলে। এয়া একদম চাকি জ্বলাই মানে জেগা নাই আৰু। আমি তাতে অলপ ৰৈ মেলি যেনে তেনে চাকি জ্বলালোঁ আৰু ভিতৰত আহি দেখোঁ যে ইয়াত পূৰা নাম গাই আছে, ভকতসকলে নাম লৈ আছে। যিহেতু প্ৰসাদ আৰু খোৱাৰো যোগাৰ কৰে, গতিকে নামটো গাবই লাগিব। তাৰপিছত আমি দুগৰাকী গ'লোঁ ফিতা বান্ধিবলৈ। মানে ইয়াতে ফিতা বান্ধিলে মনৰ কামনা পূৰ হয় বুলি কয় আৰু সকলোৱে জানেই। তাইও বান্ধিছিলে, পিছে বেচেৰীয়ে মোক ভিডিঅ'টো নিদিলে, জানো কিয় নিদিলে, তাই চাগে পচন্দ নহ'লে। আৰু অলপ টাইম তাতে আমি ৰখিলোঁ, মানে মানুহ চালোঁ। তাৰপৰা আমি ওলাই আহি পেলাই সোমালোঁ আমাৰ কিতাপৰ দোকানত, মানে চানমাৰিত। কিতাপ ল'লোঁ, তাইও কেইখনমান ল'লে। আৰু ওচৰতে যিহেতু স্প্ৰিং ভেলী আছিলে, আমি মানে তাতে চাহ খাই দিলোঁ। আৰু এয়া বাইদেৱে ডাইটিং কৰিব, কিন্তু ম'ম' খাই লৈছে। আৰু ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল লাগে লাইক এটা কৰি দিব আৰু দেই। মোৰ লগৰীজনীৰ লগত ফাৰ্ষ্ট ভিডিঅ' এইটো। বাই বাই।